নমস্কাৰ, পুতাঞ্জলি তৰফৰ পৰা মই আৰ্ণা শৰ্মাই সকলোকে স্বাগতম জনাইছোঁ। আজি 22 জানুৱাৰী। আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে ৰাম মন্দিৰৰ। ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ উপলক্ষে আমাৰ ইয়াৰ মঙলদৈত কেনেদৰে ৰাইজে পালন কৰিছে এবাৰ চাই আহোঁ আহকচোন বাৰু। এয়া মঙলদৈৰ ৰাম মন্দিৰ। মঙলদৈবাসী ৰাইজে সুন্দৰকৈ মন্দিৰটি পোহৰেৰে সজাই তুলিছে আৰু আজি এই মন্দিৰটিৰ সন্মুখত অজস্ৰ ভক্তগণৰ সমাৱেশ দেখিবলৈ পোৱা গৈছে আৰু মঙলদৈবাসী ৰাইজে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উপলক্ষে মঙলদৈ ৰাম মন্দিৰৰ সন্মুখভাগত 1 লাখ বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছে। এই বন্তি প্ৰজ্বলনৰ দৃশ্যসমূহ মই আপোনালোকক দেখুৱাই যাম। উলাহৰ শেষ নাই মঙলদৈবাসী ৰাইজৰ। এই ৰাম মন্দিৰৰ সন্মুখৰ পৰাই যি বন্তিৰ শাৰী আৰম্ভ হৈছে, এই শাৰী গৈ বৰ মছজিদৰ চকত আৰু তিনিওটা ভাগ হৈ তিনিওফালে এই শাৰীবোৰ গুচি গৈছে। এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া বৰ মছজিদৰ চক আৰু ইয়াৰ পৰাই আৰু তিনিওটা ফালে বন্তিৰ শাৰীবোৰ গুচি গৈছে। দেখিবলৈ কেনে সুন্দৰ হৈছে, কেনে মনোমোহা হৈছে। এয়া দেখি এনে অনুভৱ হৈছে প্ৰভু ৰামচন্দ্ৰই যেন পুনৰবাৰ বনবাস খাটি অযোধ্যালৈ উভতি আহিছে। সকলোৰে মনত হেঁপাহ এগছি বন্তি জ্বলাই নিজকে ধন্য মানিবলৈ। সেয়েহে সকলোৱে এই শুভক্ষণত এগছি বন্তি প্ৰজ্বলন কৰি অনাবিল আনন্দ অনুভৱ কৰিছে।